নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ আদি বেটাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। ৰাতিপুৱা হৈছে, সেয়া আমাৰ বেটা সাৰ পায়ে ডাইৰেক্ট বায়েকহঁতৰ ওচৰ পাই গ'লেই। ইয়াত আহি তাৰ বায়েকে নাচি নাচি দেখাব আৰু সি খুব চাব, হাঁহিব। এতিয়া বায়েকে নাচি আছে দেখিছেই নহয়। ৰাতিপুৱা সময়ছোৱা সদায় বেটা বায়েকৰ লগতে এইদৰে সময়খিনি পাৰ কৰে। কিমান ভাল পায় তাইৰ লগত থাকি, দেখিছে নহয়। ৰাতিপুৱাই এয়া ভণ্টিয়ে আৰু মায়ে একেলগে মিলি পিঠা কেইটামান খুন্দিবলৈ বুলি লৈছে। তাই দেখিছেনে মোবাইলে টিপি আছে বাৰু, লগতে পিঠাও খুন্দি আছে। এইফালে মায়ে এয়া পিঠাত লাগি আছে। বিহুৰ আগতেই পিঠা খাবলৈ মন গ'ল বাৰু দেই। পটককৈ সেয়া মায়ে চাউল তিয়াই মেলি বনালে। আমাৰ বেটাই আকৌ ঢেঁকীৰ আৱাজ প্ৰথম শুনিছেতো খুব চাইছে। থৰ লাগি চায়ে আছে অকল কেনেকৈ কি কৰিছে। বিহুৰ ওচৰা-ওচৰি সময়ত এনেকৈ ঢেঁকীৰ মাতটো শুনিলে কিবা এনেই বিহু লাগি যায় নহয়নে বাৰু। মই আকৌ পিঠা পনা বনোৱা মেলা এইখিনি কাম বহুত ভাল পাওঁ। আজি পিছে মায়েহে বনাব দেই পিঠা। সেয়া বেটা গা পা ধুই হোৱাইট ড্ৰেছত ৰেডি। আজি পিছে খ্ৰীষ্টমাছৰ ফটো মাৰিম বুলিহে ইয়াক ৰেডি কৰিছিলোঁ, কিন্তু সি শুই থাকিলে। মাৰো নামাৰোকৈ এয়া তৎক্ষণাত ৰেডি কৰি লৈ কি পাইছোঁ কি নেপাইছোঁ নাজানো আৰু পটাপট বস্তুখিনি গোটাই লৈ তাক ফটোকেইটা মাৰিবলৈ বুলি ল'লোঁ। যেনে তেনে টোপনিৰ পৰা সাৰ পাই লৈ ফটোকেইটা মাৰিছে আৰু। চাবচোন কেনেকুৱা লাগিছে জনাব। ডেক'ৰেশ্যনৰ ফালে নাচাব দেই, যি হৈছে আৰু। এইফালে এয়া পিঞ্চি বহি আছে, মায়ে এয়া পিঠা বনাবলৈ বুলি লৈছে। পোৱালীকেইটা ওচৰতে ৰৈ আছে গৰম গৰম পিঠা খাওঁ বুলি। পাপাও এয়া আহি লৈ ওচৰতে বহিছেহি। বাৰু আমি এতিয়া পিঠা খাওঁ বাৰু দেই। আজিলৈ আহিছোঁ, বাই বাই।